স্বাগতম জনাইছো এই মুহূৰ্তে এটা গুৰুত্বপূৰ্ণ খবৰ অহা 21 এপ্ৰিলৰ পৰা অসমত বিশেষ কিছু সেৱা ৰেহাইৰ বাবে মুকলি কৰিব আৰু ইয়াৰ বাবে সাজু হৈছে অসম চৰকাৰ কিছু বিশেষ সেৱাক এই যি লকডাউনৰ যি কঠোৰ নীতি তাৰ পৰা ৰেহাই দিয়া হ'ব আৰু তাৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে এলানি গাইডলাইন প্ৰস্তুত কৰিছে সেইমতে অসমৰ আৰক্ষী সঞ্চালক প্ৰধানে এলানি নিৰ্দেশনা প্ৰকাশ কৰিছে টাইমেটৰ হাতত আহি পৰিছেই এই নিৰ্দেশনাৰ প্ৰতিলিপি কি সেৱাসমূহ মুকলি কৰি দিয়া হ'ব 21 এপ্ৰিলৰ পিছৰ পৰা অসমত কি খোলা থাকিব আৰু কি বন্ধ থাকিব এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা আৰু এই যি সেৱাসমূহ আছে এয়া অসমৰ আৰক্ষী সঞ্চালক প্ৰধানে সমূহ আৰক্ষী বিষয়ালৈ এক নিৰ্দেশৰ জৰিয়তে প্ৰেৰণ কৰিছে এই সময়ছোৱাত সকলো ধৰণৰ স্বাস্থ্য সেৱা আয়ুষ মন্ত্ৰণালয়ৰ যিখিনি আছে সেইখিনিও সকলো স্বাস্থ্য সেৱা মেডিকেল নেচাৰোপেথি ইউনানী অসমত আৰম্ভ হ'ব পাৰিব ইয়াৰ উপৰিও হোমিওপেথিক সেৱা কৰিব কেৱল মাত্ৰ কৰোনা সংক্ৰমিত যিবোৰ হটস্পট আছে সেইবোৰ এলেকাত এই যি সুবিধাসমূহ আছে বা ৰেহাইসমূহ আছে সেয়া প্ৰযোজ্য নহ'ব সকলো ধৰণৰ কৃষি উদ্যানৰ সৈতে জড়িত কাৰ্য উদ্যান শস্য সেয়া সকলো কাৰ্য মুকলি হ'ব এই যি 21 তাৰিখৰ পৰা কাম কৰিব পাৰিব চাহ ৰবৰ আদি যি উদ্যোগ আছে সেয়া 50% কৰ্মীৰে চলাব পাৰিব কাম কাজ এটা গুৰুত্বপূৰ্ণ খবৰ পশুপালন দুগ্ধ উৎপাদন হাঁহ কুকুৰা পালন আদিৰ যি সেৱা আছে সেই কামো আৰম্ভ কৰিব পাৰিব আৰু ইয়াৰ বাবে বিশেষ ৰেহাইৰ ব্যৱস্থা কৰিছে আৰু এই খণ্ডত মৎস্য পালন আৰু সংলগ্ন কাম কাজ বিশেষকৈ হেচাৰী মীন পোনা উৎপাদনকে ধৰি সকলো কাম কাজ আৰু তাৰ বাবে খাদ্য ইত্যাদি যোগান ব্যৱস্থা চলিব বেংক এটিএম বীমা শিশুগৃহ বিশেষভাৱে যি সক্ষম লোকসকল আছে তেওঁলোকৰ বাবে চলা গৃহ এইবোৰ চলিব পাৰিব বুলি ইয়াত কোৱা হৈছে জ্যেষ্ঠ নাগৰিকৰ গৃহ নাৰী গৃহ বিধৱা গৃহ আৰু যি অবজাৰভেশ্যন কেন্দ্ৰ আছে নিৰীক্ষণ কেন্দ্ৰ আছে সেইবোৰ খোলা থাকিব বুলি জানিব পৰা গৈছে সকলো ধৰণৰ পেঞ্চন সেৱা অংগনবাদীৰ সংলগ্ন কাম কাজ এই সময়ছোৱাত 21 এপ্ৰিলৰ পৰা যি ছ'চিয়েল ডিষ্টেঞ্চিং মানি খুলিব পাৰিব MNREGAৰ কাম কাজ এইটো এটা গুৰুত্বপূৰ্ণ কথা MNREGA আঁচনি কাম কাজ কৰিব পাৰিব বিশেষকৈ জলসম্পদ আৰু জলসিঞ্চন বিভাগৰ কামসমূহ কৰিব পাৰিব তেল উদ্যোগ পৰিবহণ বিতৰণ আৰু ভাণ্ডাৰ ইয়াৰ যি ষ্ট'ৰেজ আছে এই সকলো কাম কাজ চলাব পাৰিব পেট্ৰল ডিজেল কেৰাচিন তেলৰ ডিপু শক্তিখণ্ডৰ কাম কাজ সকলো চলাব পাৰিব ডাকঘৰ খোলা থাকিব এই গুৰুত্বপূৰ্ণ নিৰ্দেশ প্ৰকাশ কৰিছে খোলা থাকিব পৌৰ নিকায় নিগম টেলিকম আৰু ইণ্টাৰনেট সেৱা এই সংলগ্ন সেৱাসমূহৰ যি কাম কাজসমূহ আছে সেয়া অনুমতি পাব তেওঁলোকে আহিবৰ বাবে যি আৰক্ষী সঞ্চালক প্ৰধানে যি বাৰ্তা দিছে সেইসমূহক ৰেহাই দিবলৈ কোৱা হৈছে সকলো ধৰণৰ ৰেহাইপ্ৰাপ্ত সামগ্ৰী কঢ়িওৱা ট্ৰাক যিসমূহ ছাৰ্ভিচেছ মুকলি কৰি দিয়া হৈছে বিশেষকৈ অত্যাৱশ্যকীয় সামগ্ৰী ফুড গ্ৰেইনছ আৰু এই ট্ৰাকসমূহত সামগ্ৰী আনিবলৈ যোৱা খালী ট্ৰাকসমূহো চলিব পাৰিব দুজন ড্ৰাইভাৰ আৰু এজন হেণ্ডিমেন থাকিব পাৰিব ট্ৰাকত তেওঁলোকৰ বৈধ ড্ৰাইভিং লাইচেন্স থাকিব পাৰিব আৰু তেওঁলোকে যি ছ'চিয়েল ডিষ্টেঞ্চিং নৰ্মছ সেয়া তেওঁলোকে মানি চলিব লাগিব বৈধ লাইচেন্স তেওঁলোকে দৰকাৰ হ'লে দেখুৱাব পাৰিব লাগিব কিন্তু অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াবলৈ যোৱা যি ট্ৰাক সেয়া পাৰিব ট্ৰাক মেৰামতি আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ ধাবাসমূহ ট্ৰাক মেৰামতি কৰা গেৰেজ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ ধাবাসমূহ ট্ৰাকৰ বাবে যিহেতু ট্ৰাক চলিব সেয়া খোলা থাকিব ৰেল বিমান নৌসেনাৰ সৈতে জড়িত কৰ্মচাৰী যাতায়াত এয়া খোলা থাকিব যিহেতু এই জৰুৰী অৱস্থা থাকিব অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান যি ৰেচনৰ দোকান বা যিবোৰ কিৰাণা চব ৰাজপথৰ দাঁতিত থকা যিবোৰ দোকান আছে আৰু ছিংগুল চব যিবোৰ আছে এবিধ সামগ্ৰী বেচা দোকান সেইবোৰ খুলিব পাৰিব গেলামালৰ দোকান ফল মূল গাখীৰ মাছ মাংস এইবোৰ বিক্ৰী হ'ব অৱশ্যে এই ক্ষেত্ৰত হোম ডেলিভাৰী ব্যৱস্থা কৰিব লাগিব পশু খাদ্যৰ দোকানো খোলা থাকিব অসমত পশু খাদ্যৰ যি যোগান সেয়া পশু খাদ্যৰ যোগান অব্যাহত ৰাখিব পাৰিব হোম ডেলিভাৰী এই যি খাদ্যৰ দোকানসমূহ আছে বা এই সেৱাসমূহ আছে এইসমূহ দোকানৰ পৰা আহি ক্ৰয় কৰাতকৈ হোম ডেলিভাৰীৰ বাবে প্ৰশাসনক উৎসাহ জনাবলৈ এই নিৰ্দেশটোত কোৱা হৈছে ছপা ইলেক্ট্ৰনিক মাধ্যম সম্প্ৰচাৰ DTH আৰু কেবল সেৱা এই সেৱাসমূহৰ কাম কাজসমূহ চলি থাকিব পাৰিব IT আৰু IT সংলগ্ন সেৱাৰ 50% কৰ্মচাৰী আৰম্ভ কৰিব পাৰিব বুলি এই নিৰ্দেশটোত কোৱা হৈছে একেদৰে যিবোৰ কমন ছাৰ্ভিচ চেণ্টাৰ আছে যিবোৰ গাঁও পঞ্চায়ত এলেকাত বা কমাৰ্চ কোম্পানী কুৰিয়াৰ ছাৰ্ভিচ কমাৰ্চ কোম্পানী গুৰুত্বপূৰ্ণ কথা এমাজন ফ্লিপকাৰ্ট আদি এইবোৰ চলিব পাৰিব কোল্ড ষ্ট'ৰেজ ৱেৰহাউচ প্ৰাইভেট ছিকিউৰিটি ছাৰ্ভিচ যিবোৰ উদ্যোগিক আৰু আৱাসিক এলেকাৰ যি সুৰক্ষাৰ বাবে নিয়োজিত ছিকিউৰিটি ছাৰ্ভিচ সেয়া পাৰিব আবদ্ধ হৈ থকা লোকৰ বাবে লজ হোটেল যদি কোনোবা লোক আবদ্ধ হৈ আছে এই লকডাউনৰ বাবে যাব পৰা নাই তেওঁলোক যি হোটেলত আছিল অতিথিশালাত আছিল বা মোটেলত আছিল তাতে থাকিব পাৰিব কোৱাৰেণ্টাইন গৃহসমূহ মুকলি থাকিব কোৱাৰেণ্টাইন গৃহ আৰু সংলগ্ন যিবোৰ গৃহ আছে তাৰ বাবে যি কাম কাজ আছে সেয়া মুকলি হৈ থাকিব স্বনিয়োজিত সেৱা এইটো এটা গুৰুত্বপূৰ্ণ কথা যি সেল্ফ এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ কাৰণে স্বনিয়োজনৰ বাবে যিবোৰ আঁচনি আছিল কাঠমিস্ত্ৰী গ্ৰামাঞ্চলৰ উদ্যোগ ইত্যাদি খোলা থাকিব বিশেষকৈ ইলেক্ট্ৰিচিয়ান কাৰ্পেণ্টাৰ প্লাম্বাৰ এইবোৰ খোলা থাকিব এই নিৰ্দেশ প্ৰকাশ কৰিছে একে সময়তে মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰিয়েল ষ্টেট য'ত আছে কৰ্মচাৰী থকাৰ সুবিধা আছে এইটো এটা গুৰুত্বপূৰ্ণ কথা যে ইণ্ডাষ্ট্ৰিয়েল ষ্টেট
য'ত তেওঁলোকে আছে তাত কৰ্মচাৰী থাকিব পাৰিব লাগিব আৰু কৰ্মচাৰী অনা নিয়া কৰিলে সামাজিক দূৰত্বৰ যি নিৰ্দেশ সেই নিৰ্দেশ মানি অনা নিয়া কৰিব লাগিব তেতিয়াহ'লে ইণ্ডাষ্ট্ৰিয়েল ষ্টেটত কেৱল মাত্ৰ বা গ্ৰামাঞ্চলত উদ্যোগ খুলিব পাৰিব গাঁৱত থকা ইটা ভাটা খুলিব পাৰিব শ্ৰমিক থাকিব পৰা সুবিধাৰে যিবোৰ কনষ্ট্ৰাকশ্যন কাম চলি আছিল সেইবোৰ চলাই থাকিব পাৰিব পথ জলসিঞ্চন ভৱন নিৰ্মাণ উদ্যোগিক প্ৰকল্প নিৰ্মাণৰ কাম যদি চলি আছিল সেয়া পুনৰ আৰম্ভ কৰিব পাৰিব কিন্তু শ্ৰমিকসকল থকাৰ ব্যৱস্থা কৰিব লাগিব গ্ৰামাঞ্চলত আৰু ইণ্ডাষ্ট্ৰিয়েল ষ্টেটত যদি এই কামবোৰ চলি আছিল চহৰত নোৱাৰিব গ্ৰামাঞ্চলত পাৰিব ইণ্ডাষ্ট্ৰিয়েল ষ্টেটত কিন্তু শ্ৰমিক থকাৰ ব্যৱস্থা কৰিব লাগিব জৰুৰী অৱস্থাৰ বাহনত ড্ৰাইভাৰ আৰু এজন যাত্ৰীহে চলাচল কৰিব পাৰিব অৰ্থাৎ আগফালে চালকজন থাকিব পিছৰ আসনত কেৱল মাত্ৰ এজন যাত্ৰী থাকিব অসম সচিবালয়ৰ কাম কাজো 21 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব আৰু ইয়াৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়া হৈছে বিশেষ নিৰ্দেশনা দিয়া হৈছে চৰকাৰে তেওঁলোকক চেনিটাইজ কৰাৰ পৰা মুখত মাস্ক পিন্ধা বাধ্যতামূলক কৰিছে আৰু যি চৰকাৰী যি কাৰ্যালয়সমূহ আছে সচিব ছেক্ৰেটাৰী পৰ্যায়ৰ ওপৰৰ যিসকল লোক আছে তেওঁলোকে এই যি কাৰ্যালয়ত উপস্থিত থাকিব এই কাৰ্যালয়ত উপস্থিত থকাৰ সময়ত মাস্ক পিন্ধি থাকিব লাগিব আৰু ওপৰৰ পৰ্যায়ৰ যি বিষয় আছে এ আৰু বি গ্ৰেডৰ সচিবৰ পৰা ওপৰৰ পৰ্যায়ৰ বিষয়াসকল 100% উপস্থিত থাকিব লাগিব চি আৰু ডি গ্ৰেডৰ বিষয়া কৰ্মচাৰী যিসকল আছে তেওঁলোক 33%কৈ উপস্থিত থাকিব লাগিব বা অত্যাৱশ্যকীয় বুলি ভাবা সংখ্যাৰ কৰ্মচাৰী আহিব পাৰিব তেওঁলোকে ছ'চিয়েল ডিষ্টেন্সিং আৰু অন্যান্য যি লকডাউনৰ নিয়মাৱলী আছে সেয়া সকলো মানি চলিব লাগিব একেদৰে জিলা উপায়ুক্ত কাৰ্যালয় মহকুমাধিপতি কাৰ্যালয়ৰ তেওঁলোকৰ যিবোৰ তলতীয়া কাৰ্যালয় আছে এই কাৰ্যালয়সমূহ 33% কৰ্মচাৰীৰে চলিব পাৰিব ইয়াৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশ প্ৰকাশ কৰিছে আৰু এই নিৰ্দেশটোত কৈছে যে চৰকাৰে এইসমূহ খোলা দিব কিন্তু তেওঁলোকে সকলো ধৰণৰ নিৰ্দেশ মানিব লাগিব পেঞ্চন সেৱা অংগনবাড়ীৰ সংলগ্ন সেৱা এই কামবোৰ চলি থাকিব পাৰিব বুলি কোৱা হৈছে আমি ইতিমধ্যে স্ক্ৰীনত দেখুৱাইছোঁ এইখন অসমৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই আৰক্ষী বিষয়াসকললৈ দিয়াৰ নিৰ্দেশ আৰু ইয়াত এটা কথা স্পষ্টভাৱে লিখিছে কি বন্ধ থাকিব স্কুল কলেজ সম্পূৰ্ণৰূপে বন্ধ থাকিব এই কথাটো কোৱা হৈছে 3 মে'লৈকে যি বিমান সেৱা আন্তঃৰাজ্যিক যি বাছ সেৱা বা অন্যান্য যান বাহনৰ চলাচলকে ধৰি বিমান সেৱা সকলো বন্ধ থাকিব এই কথাটো স্পষ্টভাৱে উল্লেখ কৰিছে গতিকে যিসমূহ স্পষ্টভাৱে উল্লেখ কৰিছে সেইবোৰ সেৱা বন্ধ ৰাখিবলৈ আৰক্ষীক নিৰ্দেশ দিছে আনহাতে এই কথাটো কৈছে যে অন্যান্য যিবোৰ সেৱা খোলা আছে সেই সেৱাসমূহ আৰক্ষীয়ে যাতে অনুমতি দিয়ে কিন্তু আৰক্ষী সঞ্চালক প্ৰধানে এই কথাটো স্পষ্টভাৱে নিৰ্দেশ দিছে যাতে মাজে ঠায়ে যাতে তালাচী চলাই থাকে অত্যাৱশ্যকীয় সামগ্ৰী বুলি পাছ লৈ বা অত্যাৱশ্যকীয় সেৱা বুলি পাছ লৈ যাতে অন্যান্য লোক অহা যোৱা কৰিব নোৱাৰে তাৰ বাবে আইডেণ্টি কাৰ্ড ইত্যাদি পৰীক্ষা কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছে কিন্তু স্বাস্থ্য সেৱাৰ লগত জড়িত ব্যক্তিসকল স্বাস্থ্য চিকিৎসা সেৱাৰ লগত জড়িত ব্যক্তিসকলক কোনো কাৰণতে হাৰাশাস্তি নকৰিবলৈ বা তেওঁলোকক তালাচীৰ নামত বিলম্বিত নকৰিবলৈ নিৰ্দেশ দিছে আৰু স্বাস্থ্য সেৱাৰ লগত জড়িত কৰ্মচাৰী বা বিষয়াসকল বা স্বাস্থ্যখণ্ডৰ চিকিৎসকসকলৰ যদি অহা যোৱাত যদি আৰক্ষীয়ে বাধা প্ৰদান কৰে তেনেহ'লে শাস্তিমূলক ব্যৱস্থাৰ সন্মুখীন হ'ব এই কথাটো অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে স্পষ্টভাৱে প্ৰকাশ কৰিছে আৰু এই কথাটো কৈছে যে সকলোৱে ছ'চিয়েল ডিষ্টেন্সিং নৰ্মছ এই যি নিৰ্দেশ মানি চলিব লাগিব বাইকত কেৱল মাত্ৰ এজন চালকজন যাব পাৰিব কেৱল মাত্ৰ অত্যাৱশ্যকীয় সেৱাৰ বাবেহে অন্যান্য কাৰণত যাব নোৱাৰিব অতি অত্যাৱশ্যকীয় সেৱাৰ বাবেহে গাড়ীত যদি যাব লাগে তেনেহ'লে আগফালে ড্ৰাইভাৰজন পিছত এজনহে যাব পাৰিব এই নিৰ্দেশ দিয়া হৈছে যিসমূহ গাঁৱৰ উদ্যোগ আছে বা ইটা ভাটা আছে এইবোৰ খুলিব পাৰিব ছ'চিয়েল ডিষ্টেন্সিং নৰ্ম মানি চলিব লাগিব তেওঁলোকে পৰাপক্ষত শ্ৰমিকসকলক তাতে থকাৰ ব্যৱস্থা কৰিব লাগিব তাকো ছ'চিয়েল ডিষ্টেন্সিং নৰ্মছ আৰু লকডাউনৰ নীতি মানি চলি আৰু নহ'লে তেওঁলোকে ইণ্ডাষ্ট্ৰিয়েল ষ্টেট যিবোৰ আছে তাত যদি থকাৰ সুবিধা নাই তেনেহ'লে পৰিবহণ ব্যৱস্থা কৰিব লাগিব তাকো এই যি নীতি নিয়ম আছে নীতি নিয়মসমূহ 100% পালন কৰিব লাগিব এই কথাটো কোৱা হৈছে স্বাস্থ্য চিকিৎসা আৰু আয়ুষ মন্ত্ৰণালয়ৰ অধীনস্থ যিবোৰ সেৱা আছে সেইবোৰৰ যাতায়াতত কোনো ধৰণৰ ব্যৱস্থা ল'ব নোৱাৰিব কৰোনা সংক্ৰমিত অঞ্চল যিবোৰ হটস্পট আছে বা অন্যান্য কৰোনা নন হটস্পট এৰিয়া আছে যিবোৰত ইতিমধ্যে প্ৰশাসনে বিভিন্ন নিষেধাজ্ঞা দি আছে তাত এইবোৰ ৰেহাই উপলব্ধ নহ'ব এইবোৰ তেওঁলোকে তাত ৰেহাই নাপাব আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে যিবোৰ কিৰাণা শ্বপ অৰ্থাৎ পথৰ দাঁতিত থকা যিবোৰ দোকান বিশেষত যিবোৰ গ্ৰছাৰী দোকান বা অন্যান্য আৱশ্যকীয় সামগ্ৰীৰ দোকান চেনিটাইজাৰ ইত্যাদিৰ দোকান পাৰ্চনেল হাইজিন সামগ্ৰী বিক্ৰী কৰা দোকান বা অন্যান্য ধৰণৰ যিবোৰ ছিংগুল শ্বপ বুলি কোৱা হয় তাক তেনেধৰণৰ দোকান বজাৰ সেইবোৰ খুলিব পাৰিব ই কমাৰ্চ প্ৰতিষ্ঠানসমূহ আৰু তাৰ ডেলিভাৰী এই বিষয়টো মুকলি কৰা হ'ব বিশেষতঃ এমাজন ফ্লিপকাৰ্টকে ধৰি বিভিন্ন ধৰণৰ যি ই কমাৰ্চ আছে ছাইট সেইবোৰ খুলিব আৰু অনলাইন ডেলিভাৰী ইত্যাদি কাম আৰম্ভ কৰিব পাৰিব কুৰিয়াৰ ছাৰ্ভিচ খোলা থাকিব বেংক খোলা থাকিব ডাকঘৰ খোলা থাকিব ডাকঘৰৰ সকলো কাম কাজ খোলা থাকিব এই কথাটো স্পষ্ট কৰি দিছে ইঞ্চুৰেঞ্চ বীমাৰ সৈতে জড়িত সকলো ধৰণৰ কাৰ্যালয় আৰু কাম কাজ খোলা থাকিব আৰু এই যিসমূহ কাৰ্যালয় খোলা থাকিব তেওঁলোকক অনা নিয়া কৰিব পাৰিব তেওঁলোকে কাৰ্যালয়লৈ অহা আৰু যোৱাৰ বাবে অনুমতি লাভ কৰিব তাতো এই নীতি নিয়ম কেৱল মাত্ৰ এজন ব্যক্তি বাইকত যাব পাৰিব গাড়ী লৈ গ'লে কেৱল মাত্ৰ চালকজনৰ সৈতে এজন ব্যক্তি যাব পাৰিব আৰু এই যি নিৰ্দেশনা দিয়া হৈছে এই যি লকডাউনৰ কঠোৰ নিৰ্দেশ দিয়া হৈছে এই নিৰ্দেশটোত এই কথাটো স্পষ্ট কৰি দিয়া হৈছে যে যিসকল অত্যাৱশ্যকীয় সেৱাৰ পৰা ৰেহাই পাব এতিয়া সেইসকলে অহা যোৱা কৰিবলৈ
সুবিধা পাব কিন্তু লকডাউনৰ এই যি নিৰ্দেশনা আছে তেওঁলোকক যি সোশ্যাল ডিষ্টেন্সিং আৰু অন্যান্য ধৰণৰ নীতি নিৰ্দেশনা আছে এই নিৰ্দেশনা 100% মানি চলিব লাগিব আৰু চাহ ৰবৰকে ধৰি কিছুমান উদ্যোগ খণ্ড তাৰ যি কাম-কাজ আছে সেয়া খুলিবলৈ দিছে 50% শ্ৰমিকে নিয়োগ কৰিব লাগিব ফেস মাস্ক ব্যৱহাৰ কৰিব লাগিব আৰু তাৰ লোকৰ চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰিব লাগিব আৰু এই সমগ্ৰ নিৰ্দেশ আৰক্ষী সঞ্চালক প্ৰধানজনে সকলো বিষয়ববীয়ালে প্ৰেৰণ কৰিছে আৰু তাত তেওঁ স্পষ্টভাৱে লিখিছে যে এই সমূহ নিশ্চিত কৰিবৰ কাৰণে মাজে মাজে তালাচী ইত্যাদি চলাই থাকিব লাগিব আৰু পৰীক্ষা কৰিব লাগিব যাতে এই ৰেহাই সেৱাসমূহৰ সুযোগ লৈ সাধাৰণ লোক বা অন্যান্য লোকে যাতে ইয়াক দুৰ্ব্যৱহাৰ কৰা নাই বা অন্যান্য লোকে সুবিধা লৈ অহা যোৱা কৰি যাতে ভিৰ বৃদ্ধি নকৰে আৰু একে সময়তে যিসমূহ দোকান বজাৰ ইত্যাদি বা যিসমূহ মাছ মাংসকে ধৰি সেৱা যিবোৰ আছে গ্ৰচাৰী দোকান এইবোৰ মুকলি কৰি দিব বা ৰেহাই পাব তেওঁলোকক যি হোম ডেলিভাৰী ব্যৱস্থা সেই হোম ডেলিভাৰী ব্যৱস্থা মানি ল'বৰ কাৰণে যাতে ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে নিৰ্দেশ দিছে ইতিমধ্যে অসম চৰকাৰে জিলা উপায়ুক্ত মহকুমাধিপতি আৰু সংলগ্ন তেওঁলোকৰ সাবঅৰ্ডিনেট কাৰ্যালয় আছে তেওঁলোকক কাৰ্যালয় কাম-কাজ চলাবৰ কাৰণে 33% কৰ্মচাৰীৰে এই অনুমতি প্ৰদান কৰিছে তেওঁলোকে এই বিষয়বোৰ চাব আৰু অন্যান্য ধৰণৰ যিবোৰ খণ্ড আছে চৰকাৰী সচিবালয়কে ধৰি সেই কাম-কাজ আৰম্ভ হ'ব আৰু এমএনৰেগাৰ যি শ্ৰমিকসকল আছে তেওঁলোকৰ কাম-কাজ বিশেষত জলসম্পদ আৰু জলসিঞ্চন এই দুইটা বিভাগত এমএনৰেগাৰ শ্ৰমিকসকলৰ কাম-কাজ আৰম্ভ কৰিব পাৰিব কেন্দ্ৰীয় চৰকাৰেও কিছুমান বিশেষ এতিয়া ঘোষণা কৰিছে তাৰ ভিতৰত হৈছে যে কোন মানুহক 20 এপ্ৰিলৰ পিছৰ পৰা তেওঁলোকক যাবলৈ দিব উদ্যোগ ক্ষেত্ৰত কেনে ধৰণৰ উদ্যোগক আচলতে তেওঁলোকে এই 20 এপ্ৰিলৰ পাছৰ পৰা যাবলৈ দিব কাৰ্গো আৰু এসেনশিয়াল সাৰ্ভিসেছ যিবোৰ মাল পৰিবহণ বস্তু পৰিবহণ তেওঁলোকক যাবলৈ দিব তাৰ বিষয়ে এখন তালিকা কৰিছে আৰু ফাইনেন্সিয়েল আৰু সোশ্যাল সাৰ্ভিসেছ এইবোৰ কৈছে পেনশনৰ সৈতে জড়িত বিশেষকৈ বৃদ্ধ পেনশন মহিলা পেনশন ইত্যাদি যিবোৰ পেনশন সেৱা আছে পেনশন সেৱাৰ সৈতে জড়িত লোকসকলক সুবিধা দিছে একেদৰে যিবোৰ বাণিজ্যিক সেৱা বিশেষত বিত্তীয় যিবোৰ অনুষ্ঠান আছে ফাইনেন্সিয়েল প্ৰতিষ্ঠান আছে সেইসমূহক তেওঁলোকে সুবিধা দিছে পাব্লিক ইউটিলিটি সাৰ্ভিস যথেষ্ট কৰিছে আৰু কৃষি খণ্ডত প্ৰায় কৃষি খণ্ডৰ জৰিয়তে যিবোৰ কৃষিৰ উৎপাদন বা কৃষিৰ পৰিবহণ বা কৃষিৰ বিক্ৰী ইত্যাদি ধৰণৰ যিবোৰ সেৱা আছে সেই সকলো সেৱা মুকলি কৰাৰ নিৰ্দেশ দিছে আৰু যিবোৰ বাণিজ্যিক কাৰ্যালয় আছে বিশেষত কেইটামান খণ্ডকে অনুমতি দিছে সকলোকে অনুমতি দিয়া নাই একেদৰে যিবোৰ অতিৰিক্ত সেৱা কিছুমানকো তেওঁলোকে মুকলি কৰি দিছে আৰু যিসকল লোকে কিছু মানুহ যিসকল লোকে আসলে বিশেষ ক্ষেত্ৰত বিশেষকৈ চিকিৎসা সম্পৰ্কীয় জৰুৰী অৱস্থা ঔষধ ইত্যাদি আনিবলৈ যোৱা জৰুৰী অৱস্থা বা এনে ধৰণৰ বিশেষ কিছুমান ক্ষেত্ৰতহে আসলে মানুহক অহা যোৱা কৰিবলৈ দিছে কিন্তু হোম ডেলিভাৰী যিটো প্ৰক্ৰিয়া সেইটো সবল কৰিবৰ কাৰণে এই নিৰ্দেশ প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰেও নিৰ্দেশ প্ৰদান কৰিছে আৰু অসমৰ দেখিবলৈ পোৱা গৈছে যে অসম আৰক্ষী সঞ্চালক প্ৰধানে 17 তাৰিখে কালি এই নিৰ্দেশটো সহি কৰিছে আৰু আজি সকলো বিষয়লৈ প্ৰেৰণ কৰিছে তেওঁলোকক 20 তাৰিখৰ পাছৰ পৰা অৰ্থাৎ 21 তাৰিখৰ পৰা প্ৰযোজ্য হোৱাকৈ তলত উল্লেখ কৰা আমি যিখিনি সেৱাৰ কথা ইতিমধ্যে ক'লো সেইসমূহক বিশেষ দৃষ্টিৰে নিৰীক্ষণৰ মাজেৰে তেওঁলোকক সোশ্যাল ডিষ্টেন্সিং নৰ্ম আৰু লকডাউনৰ নীতি ভংগ নকৰাকৈ কাম-কাজ আৰম্ভলৈ অনুমতি দিছে আৰু ইয়াৰ বাহিৰে আন যিসমূহ সেৱা আছে বিশেষভাৱে উল্লেখ কৰিছে স্কুলকে ধৰি স্কুল কলেজকে ধৰি শিক্ষাকে ধৰি এই সেৱাসমূহ বেছিভাগ সেৱাই বন্ধ থাকিব কিন্তু অনলাইন যিবোৰ শিক্ষা আছে অনলাইন শিক্ষাৰ যিবোৰ কাম-কাজ আছে সেই কাম-কাজখিনিক তেওঁলোকে অনুমতি দিছে আৰু সেয়া আৰম্ভ কৰিব পাৰিব বা চলি থাকিব পাৰিব এই কথা আৰক্ষী সঞ্চালক প্ৰধানে নিৰ্দেশটোত উল্লেখ কৰিছে